পৌৰাণিক কাহিনীবোৰ বৰ মনোৰম। ৰসাল কাহিনীৰ লগত এইবোৰৰ আছে বৰ সুন্দৰ আৰু শক্তিশালী পাঠ দিয়াৰ ক্ষমতা। কথাবোৰ কেনেভাৱে ল'ব সেইটো নিজৰ ওপৰত বা নিজৰ জীৱন দৰ্শনৰ ওপৰত নিৰ্ভৰ কৰে। কিন্তু যেনেকৈ নলওক কিয় এইবোৰ বৰ্তমানৰ এই জীৱনটো যাপন কৰিবলৈ আমাক যি গুণৰ দৰকাৰ হয়, সেই গুণবোৰ আয়ত্ত কৰাত বহুলভাৱে সহায় কৰে। ধৰ্ম বিশ্বাস এক অনুভূতি যিয়ে আমাৰ মনটোক ধীৰ স্থিৰ আৰু সংযমী ৰখাত সহায় কৰে। এই ধৰ্মৰ অপব্যৱহাৰ বা অপশিক্ষা বা নেতিবাচক প্ৰয়োগ কৰি এচামে ইয়াক কলুষিত নকৰা নহয়। কিন্তু তাৰ বাবে ধৰ্মৰ অমৃতবাণীবোৰক দুখ দিব নোৱাৰি। আপোনাৰ হাতত থকা দাখনেৰে এটি সুন্দৰ সৃজনীমূলক কাম কৰাৰ বাবে বাঁহ, বেত, কাঠ কাটিব পাৰি। আকৌ একেখন দাৰে কাৰোবাক কাটি দুচেও কৰিব পাৰি। ইয়াত দাখনৰ দুখেই বাকী। বৈদিক কাণ্ডবোৰ, উপাসনা কৰা পদ্ধতি, ৰীতি-নীতি ইত্যাদিয়ে কিন্তু ধৰ্ম নহয়। ধৰ্মৰ দেন হ'ল দয়া, ক্ষমা, ভক্তি আৰু উদাৰতাৰ দৰে গুণবোৰ অভ্যাস কৰা। অৱতাৰণা দীঘলীয়া নকৰি ক'ব খোজা কথাটো আৰম্ভ কৰোঁ। আজি হনুমান দেৱ, ভগৱান শ্ৰীকৃষ্ণ, গৰুৰ পক্ষী আৰু সুদৰ্শন চক্ৰৰ এটি মনোৰম কাহিনী ক'বলৈ ওলাইছোঁ। অহংকাৰ পতনৰ কাৰণ হয়। সেয়েহে সময়ে সময়ে আমি কোনো অহংকাৰৰ আৱেশতো সোমাই পৰা নাই, তাক অনুভৱ কৰি থকাটো নিতান্তই প্ৰয়োজন। কেতিয়াবা অজানিতে আমি অহংকাৰী হৈ উঠোঁ। সুদৰ্শন চক্ৰ আছিলে ভগৱান শ্ৰীকৃষ্ণ বা বিষ্ণুদেৱৰ অস্ত্ৰৰ নাম, যি আটাইতকৈ শক্তিশালী অস্ত্ৰ। ই হৈছে অব্যৰ্থ অস্ত্ৰ। কোনো অস্ত্ৰই সুদৰ্শন চক্ৰক প্ৰতিৰোধ কৰিব নোৱাৰে। আচলতে যদিও ই অস্ত্ৰ, সুদৰ্শন চক্ৰ হৈছে এক দেৱতাৰ ৰূপ। সুদৰ্শন চক্ৰৰ নিজা শক্তিক লৈ আছিলে প্ৰচণ্ড গৰ্ববোধ। এই গৰ্ববোধ শ্ৰীকৃষ্ণই পচন্দ কৰা নাছিলে আৰু সেয়েহে গৰ্ববোধক নাশ কৰাৰ সুযোগ বিচাৰি আছে। পক্ষীৰাজ গৰুৰ হৈছে বিষ্ণুৰ বা শ্ৰীকৃষ্ণৰ বাহন। গৰুৰ পক্ষী নিজৰ তীব্ৰ গতিৰ কাৰণে সুবিখ্যাত আছিল আৰু এই লৈও গৰুৰ পক্ষীৰ আছিল গৰ্ববোধ। ভগৱান শ্ৰীকৃষ্ণই এওঁৰ গৰ্ববোধ দেখিও তাক খৰ্ব কৰাৰ উপায় চিন্তা কৰি আছিল। গৰুৰ পক্ষীৰ নিজৰ শক্তিক লৈও বৰ গৰ্ব আছিলে। সত্যভামা আছিলে শ্ৰীকৃষ্ণৰ এজনী পত্নী, যিয়ে নিজৰ ৰূপক লৈ অতি গৰ্ববোধ কৰিছিলে আৰু ত্ৰিভুৱনৰ আটাইতকৈ ৰূপৱতী মহিলা বুলি নিজকে ভাবিছিলে। এদিন শ্ৰীকৃষ্ণই গৰুৰ পক্ষীক নিৰ্দেশ দিলে তেওঁ যেন হনুমানক দ্বাৰকাৰ ৰাজবলৈ লৈ আহে। গন্ধমদন পৰ্বতত হনুমানদেৱে ভগৱান শ্ৰীৰামৰ নাম জপ কৰি ঘোৰ তপস্যাত মগ্ন আছিলে। তেনেতে কোনোবাই গৈ বাৰম্বাৰ হনুমানদেৱৰ তপস্যা ভংগ কৰিবলৈ ধৰিলে। আচলতে গৰুৰ পক্ষী গৈ হনুমানদেৱক ক'লে যে শ্ৰীকৃষ্ণই তেওঁক দ্বাৰকালৈ গৈ তেওঁক সাক্ষাৎ কৰিবলৈ আদেশ দিছে। হনুমানদেৱে ক'লে যে মই প্ৰভু ৰামৰ বাহিৰে কাৰো আজ্ঞা পালন নকৰোঁ। তেতিয়া গৰুৰ পক্ষী শ্ৰীকৃষ্ণৰ ওচৰলৈ উভতি আহিল আৰু সকলো বিৱৰি ক'লে। শ্ৰীকৃষ্ণৰ মৃদু হাঁহিৰে গৰুৰ পক্ষীক ক'লে যে হনুমানদেৱৰ ওচৰলৈ পুনৰ যোৱা আৰু কোৱা ভগৱান শ্ৰীৰামে তেওঁক অবিলম্বে ৰাজসভালৈ মাতিছে। ৰামৰ নিৰ্দেশৰ কথা শুনি অনতিপলমে হনুমানদেৱ দ্বাৰকালৈ ৰাম ৰাম বচন মাতি মাতি ৰাওনা হ'ল। গৰুৰ পক্ষী যিয়ে অতি বেগী বুলি গৌৰৱবোধ কৰিছিল, হনুমানদেৱ ইমান বেগেৰে আহি দ্বাৰকা পালে যে গৰুৰ পক্ষীয়ে টলকিবই নোৱাৰিলে। গৰুৰ পক্ষীৰ আটাইতকৈ বেগী বুলি থকা গৰ্ব চূৰ্ণ হ'ল। ইপিনে শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰক নিৰ্দেশ দিলে যে এতিয়া তেওঁৰ বিশ্ৰাম কৰাৰ সময়, গতিকে কাকো যেন অন্তঃপুৰলৈ আহিবলৈ দিয়া নহয়। সুদৰ্শন চক্ৰই সেয়েহে দ্বাৰৰক্ষীৰ ৰূপত তাত থিয় হৈ থাকিল আৰু কোনো যাতে অন্তঃপুৰত সোমাব নোৱাৰে তাক নিশ্চিত কৰি থাকিল। হনুমানদেৱ হেন সময়তে দ্বাৰকাৰ ৰাজপ্ৰসাদৰ দুৱাৰত আহি পালে আৰু প্ৰৱেশ কৰিব খোজোতেই সুদৰ্শন চক্ৰই বাধা দিলে। হনুমানদেৱে জয় শ্ৰীৰাম ধ্বনি কৰি ক'লে যে তেওঁৰ প্ৰভুৰ আজ্ঞা পালন কৰিবলৈহে তেওঁ ইয়ালৈ আহিছে, গতিকে তেওঁক ভিতৰত যোৱাৰ পৰা কোনেও ৰাখিব নোৱাৰে। কিন্তু সুদৰ্শন চক্ৰ নিজৰ স্থিতিত অটল হৈ থাকিল। শেষত হনুমানদেৱে নিজৰ শৰীৰ প্ৰকাণ্ড ডাঙৰ অৱস্থালৈ আনি সুদৰ্শন চক্ৰক মুখৰ ভিতৰত সুমুৱাই ল'লে আৰু তেওঁৰ প্ৰভু ৰামৰ ওচৰলৈ দৌৰ মাৰিলে। সিফালে প্ৰভু শ্ৰীকৃষ্ণই নিজকে ৰামৰ ৰূপ ধাৰণ কৰি হনুমানদেৱৰ বাবে অপেক্ষা কৰি থাকিল।
সত্যভামাই সীতাৰ ৰূপ ধাৰণ কৰিছিল। পিছে হনুমানদেৱৰ হাতত তেওঁ ধৰা পৰি গ'ল। ৰামৰূপী শ্ৰীকৃষ্ণই সুদৰ্শন চক্ৰৰ কথা সোধাত হনুমানদেৱে মুখৰ ভিতৰৰ পৰা তেওঁক বাহিৰ কৰি দিলে। পৰমা সুন্দৰী সীতাৰ সমকক্ষ যে সত্যভামা হ'ব নোৱাৰিলে তাকো হনুমানদেৱে প্ৰকাৰান্তৰে প্ৰমাণ কৰি দিলে। এনেদৰে শ্ৰীকৃষ্ণই অতি চাতুৰতাৰে হনুমানদেৱৰ দ্বাৰা গৰুৰ পক্ষী, সুদৰ্শন আৰু সত্যভামাৰ দৰ্প চূৰ্ণ কৰিলে। এই কাহিনীটোৰ পৰা হনুমানদেৱৰ ৰাম ভক্তি প্ৰচণ্ড শক্তিশালী হৈও গৰ্বহীনতা, বিনয়ী আৰু একান্ত ভক্তিৰ কথা শিকিব পাৰি। লগতে গৰ্ববোধ যে এদিন চূৰ্ণ হৈ যায় আৰু ই যে অসাৰ তাকো সুন্দৰভাৱে ব্যাখ্যা কৰিব পাৰি। আজিলৈ ইয়াতে মই সমাপ্ত কৰিছোঁ। মোৰ আশা এই কাহিনীটোৱে আপোনালোকৰ জীৱনত বিনয়, দয়া, অহংকাৰ শূন্যতা ইত্যাদি স্বৰ্গীয় গুণৰ প্ৰয়োজনীয়তাৰ বিষয়ে সচেতন কৰিব। ভিডিঅ'টি প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে সকলোকে মই ধন্যবাদ জনাইছোঁ। জয় শ্ৰীৰাম, জয় শ্ৰীকৃষ্ণ।